তো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই পুতু বড়ো, আপোনালোকে চাই আছে PB ব্লগ 01। তো নতুন বছৰত আপোনালোকলৈ কোনো ধৰণৰ নতুন ভিডিঅ' আপলোড কৰা নহ'ল, কাৰণ মই অলপ অসুবিধাত পৰি আছিলোঁ। সেইটো কাৰণে কোনো ধৰণৰ ভিডিঅ' বনাবলৈ নোৱাৰিলোঁ, আৰু আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'। আৰু যিটো ভিডিঅ'ত মই আপোনালোকক আমাৰ ঘৰৰ নতুন আলহী দেখাবলৈ গৈ আছোঁ, কাৰণ মোৰ আছিলে জানুৱাৰী 5 তাৰিখে বাৰ্থডে, অৰ্থাৎ জন্মদিন। তো জন্মদিনৰ উপহাৰ হিচাপত মই কিবা এটা পালোঁ। তো সেইটো মোৰ আশা আছিল 3 বছৰ, আজি প্ৰায় 3 বছৰ আগৰ পৰাই আশা আছিল যে মই কৰিম কিবা এটা বুলি। তো সেই আশাটো পূৰণ মই নিজে কৰিব পৰা নাছিলোঁ। তো মাৰ আগত প্ৰায় মই সেইটো কথা কৈ থাকোঁ। তো কোৱা হয় যে মোৰ এনেকৈ এটা ধৰক লাগে, এইটো বস্তু লাগে। তো কিন্তু মোৰ ফালৰ পৰা মই বহুতখিনি কৰিলোঁ, চেষ্টা ল'ব পৰা নাছিলোঁ। আৰু মায়ে জন্মদিনৰ উপহাৰ হিচাপে দিলে মোক, আপোনালোকে দেখি আছে স্ক্ৰীণত। তো একচুৱেলি বাৰ্থডে আছিলে 5 তাৰিখে, জন্মদিন আছিলে 5 তাৰিখে, কিন্তু 5 তাৰিখে পইচা যোগাৰ কৰিব নোৱাৰাৰ কাৰণে অনা নহ'ল। তো মই আনিলোঁ 7 তাৰিখৰ দিনাখন। 7 তাৰিখৰ দিনাখন আনিলোঁ, কিন্তু কোনো ধৰণৰ ভিডিঅ' বনোৱাৰিলোঁ, কাৰণ আছিলে কি হ'ব কি নহ'ব, মানে অনা হ'ব কি নহ'ব এতিয়াও সম্পূৰ্ণ পইচা দিয়া হোৱাই নাই। ঘৰত আনি থৈ দিছোঁ, কিন্তু সম্পূৰ্ণ পইচা দিয়া হোৱা নাই। তো সেইটো কাৰণে কোনো ধৰণৰ ভিডিঅ' বনোৱা নাছিলে। আৰু আজি বাইকখনৰ সম্পূৰ্ণ পইচাও দিয়া হ'ল, আৰু সেইটো কাৰণে ভিডিঅ' বনাইছোঁ, কাৰণ আজিয়ে নিজৰ হৈছে। তো সম্পূৰ্ণ হোৱা নাছিলে কাৰণে মোৰো নহয়, ডিলাৰো নহয়। তো সেইটো কাৰণে ভিডিঅ' নবনাওকৈ থাকি গ'লোঁ। তো আজি সম্পূৰ্ণ দি হ'ল পইচা, আৰু এতিয়া ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকে মোৰ আগৰ মাৰ্চিডিছখন, যিখনক মই মাৰ্চিডিছ বুলি কওঁ, পিয়াজিঅ' অ'টোখন, এপেখন, তো সেইখন আপোনালোকে দেখিছে। সেইখনক মই মাৰ্চিডিছ বুলি কওঁ মোৰ ফালৰ পৰা, কাৰণ মোৰ লাইফত সেইখনে প্ৰথম, যিকোনো আপোনাৰ ইঞ্জিন লগাৰ ভিতৰত বা বিশ্বকৰ্মা হিচাপত এইখনে মোৰ প্ৰথম আছিলে। সেইটো কাৰণে মই নাম তাক দিছিলোঁ মাৰ্চিডিছ বুলি। তো মাৰ্চিডিছ কাৰ বুলি কওঁ, ল'বলৈতো শক্তি নাই। সেইটো কাৰণে মোৰ যিখন আছে সেইখনো মোৰ মায়ে লৈ দিয়া, মোৰ নিজৰ ইনকমেৰে নহয়, মায়ে লৈ দিয়া। কাৰণ পঢ়িলোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, তো কোনো ধৰণৰ চাকৰি বাকৰি নাপালোঁ। চাকৰি পাবলৈতো আৰু বহুত পঢ়িবলগীয়া আছিলে, কিন্তু পইচাৰ অসুবিধাৰ কাৰণে পঢ়া নহ'ল। তো দেউতাও বয়স হোৱাৰ কাৰণে আৰু মোক পঢ়াব নোৱাৰিলে। সেইটো কাৰণে মায়ে কিনি দিছিলে মোৰ মাৰ্চিডিছখন। তো নেক্সট এখন আহিলে, মাৰ্চিডিছখনৰ ইনকমে যিখিনি মাক মই জমা দি যাওঁ, সেইখনৰ ইনকমেৰে আজি নেক্সট মোৰ বসন্তী 2 আহি গ'ল। তো আপোনালোকক প্ৰথম দেখাম মই বসন্তী 1, আৰু নেক্সট দেখাম আপোনালোকক বসন্তী 2 হৈ গ'ল। এইখনেই মোৰ বসন্তী 1, বৰ্তমান আছে গাৰাজত থৈ দিছোঁ। আৰু নেক্সট আপোনালোকক এতিয়া দেখুৱাম মই মোৰ বসন্তী 2 হ'ল এইখন। আপোনালোকে চাই জনাব যে কালাৰটো কেনেকুৱা লাগিছে। একচুৱেলি মোৰ যদিও টকা নাই, সপোন আছিল ডিউক ল'বলৈ, কিন্তু ডিউক লোৱা সামৰ্থক নাই। সেইটো কাৰণে ডিউকৰ কালাৰ লৈছোঁ, যাতে ডিউকৰ এটা ফিলিং আহে। তো কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। আপোনাৰ হৈ গ'ল এখন বাজাজ NS 125। তো আপোনালোকে কমেণ্ট কৰি জনাব যে কালাৰটো কেনেকুৱা লাগিছে। আৰু ইয়াৰ প্ৰথমটো আপোনাৰ লং ভিডিঅ' হ'ব, মানে এইখনেদি যোৱা ভিডিঅ' হ'ব। মিৰ্জাম শিৱসাগৰ, প্ৰায় মাঘ বিহুৰ পাছত। আৰু এয়া হৈ গ'ল মোৰ মায়ে দিছে মোক জন্মদিনৰ উপহাৰ হিচাপত। আৰু মাৰ কোনো বাইকখন পচন্দ নাই, কাৰণ অলপ বোলে মাইকী মানুহ উঠা বাইক নহয়, তো মায়ে উঠিব নোৱাৰিবৰ কাৰণে মাৰ কোনো পচন্দ নাই, কিন্তু কালাৰটো ভাল লাগিছে বুলি কৈছে। আৰু মোক জন্মদিনৰ উপহাৰ হিচাপে প্ৰথমবাৰলৈ দিছে মোৰ মায়ে দিছে। তো প্ৰথমবাৰ মায়ে ষ্টাৰ্ট কৰিব এতিয়া। তো মাক দিছোঁ মই চাবিটো, ইয়াত লগাওক চাবিটো। চিধা এনেকৈ লগাব লাগে, এনেকৈ ঘূৰাই দিয়ক, এইফালে দবাইকে নহয়, এনেকৈ হৈ গ'ল। বৰ্তমান নিউট্ৰেল আছে, আৰু এইটো চেল্ফ ষ্টাৰ্ট দিব এতিয়া মায়ে, দবাই দিয়ক। ৰ'ব, নিউট্ৰেল নাই, নিউট্ৰেল কৰিব লাগিব। নিউট্ৰেল হৈ গ'ল। এতিয়া ষ্টাৰ্ট কৰিব আমাৰ
মা চলাই চাব নেকি এই দে এই দে দেই চলাবলৈ অঁ এইখন মোৰ জন্মদিনৰ উপহাৰ হিচাপে মায়ে দিছে তো মোৰ বসন্তী 2 কেনেকুৱা লাগিল আপোনালোকে জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে তো নেক্সট আপোনালোকক এইখন মোৰ বসন্তী 2 লৈ কিনে শিৱসাগৰ গৈ আছোঁ শিৱসাগৰ গৈ আছোঁ তেতিয়া